তো হাই গাইজ ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইজ মানে বহুতে ভাবি আছে যে আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তো আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব বা বহুতৰে মনত এটাই প্ৰশ্ন এটাই কথা যে আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তো তেখেতে কৈ আছে যে আমাৰ ইণ্টাৰভিউ হ'ব বা ইণ্টাৰভিউ লৈ কি কৈছে। তো তোমালোকে এই ক্লিপটো চাই লোৱা। পিছত বৰষুণত বৰষুণ আহিব, পানী হৈ যাব, আমি দৌৰিব নোৱাৰিম। মই বোলো বাবা তহঁতক দৌৰিব কিয় লাগে? বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয় জুনত। আপোনালোকে চিন্তা কৰক, আগতে লৰাই কয় ছাৰ চাকৰিটো দি দিয়ক না, মই বিজেপি কৰি আছো, মই কংগ্ৰেছ কৰি আছো। এতিয়া ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মই দৌৰিব লাগিব আৰু কোনো দালালক মই 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি মই পাব পাৰো। মানুহৰ মনত বিশ্বাসৰ এটা নতুন পৰিৱেশ সৃষ্টি হ'ল। আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে চৰকাৰ আহিলে মাইক্ৰ' ফাইনেন্সৰ লোন লোৱা আই মাতৃসকলক আমি লোনৰ পৰা ৰেহাই দিম। 12.5 লাখ মহিলাক আমি লোনৰ পৰা ৰেহাই দিলো। অহাবাৰ বাকী থকা কামখিনিও আমি শেষ কৰিম। আজি ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ আহিলে প্ৰত্যেক বছৰে নতুন নতুন ৰাইজক আমি অৰুণোদয়ৰ সৈতে জড়িত কৰিম। 19 লাখ অৰুণোদয়ক আজি আমি 27 লাখলৈকে লৈ আহিলো। এইবাৰ বাজেটত আমি ঘোষণা কৰিছো আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আহোঁতে ৰাইজে কৈছিলে মোৰ ৰেচন কাৰ্ড নাই, বিনামূলীয়া চাউল আমি নাপাওঁ। আজি আমি এই 1.5 বছৰৰ ভিতৰতে 42 লাখ লোকক আমি নতুন ৰেচন কাৰ্ড দিবৰ বাবে সক্ষম হলো। ৰাইজক ৰেচন কাৰ্ডৰ লগত 5 লাখ টকাৰ যাতে বিনামূলীয়া চিকিৎসা সুবিধা পাব পাৰে, তাৰ বাবে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ আমি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো। এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া আমি সাহায্য পাব পাৰো। আমি আৰু আগবাঢ়ি গলো। নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে আমি চাইকেল দিয়াৰ ব্যৱস্থা কৰিলো। আমি আকৌ আগবাঢ়ি গলো। মিছন বসুন্ধৰা 1, 19 লাখ মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিলো। বসুন্ধৰা 2, 3 লাখ মানুহে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। অসম মালাৰ ৰাস্তা হ'ল। অসমত 23খন মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। আজি আপোনালোকে চিন্তা কৰক, মাজুলীত এতিয়া মাজুলীৰ পৰা যোৰহাট যোৱাৰ বাবেও দলং হ'ল, মাজুলীৰ পৰা লখিমপুৰত আহিবৰ বাবেও দলং হ'ল। খুনাখুটিৰ দৰে পিছপৰা গাঁৱতো দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল। বগী নদীৰ পৰা মাজুলীলৈকে মথাউৰিৰ ওপৰেদি গাড়ী চলাই যাব পৰাৰ ব্যৱস্থা হ'ল। মাত্ৰ 1.5 বছৰৰ ভিতৰতে এখন নতুন অসমৰ কল্পনা আমি বাস্তৱত ৰূপায়ণ কৰিলো। 19 লাখ মানুহৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ হ'ল। চাওঁতে চাওঁতে অসমৰ দৰিদ্ৰ দুখীয়া পৰিয়ালসমূহৰ মাজত এটা নতুন আশা আকাংক্ষাৰ পৰিৱেশ সৃষ্টি হ'ল। 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হ'ল। আজি লাখ লাখ ল'ৰা ছোৱালীয়ে কলেজত নামভৰ্তিৰ বাবে এপইচা নিদিয়াকৈ নামভৰ্তি কৰিব পৰা হ'ল। এতিয়া আমি আৰু আগবাঢ়ি যাব খুজিছো। ইলেকশ্যনৰ সময়ত কৈছিলো যে আমি 1 লাখ চৰকাৰী চাকৰি দিম। 95,000 পাৰ কৰিলো আৰু 5,000 চাকৰি দিলে মোৰ দায়িত্ব শেষ হৈ যায়। কিন্তু মোৰ দায়িত্ব শেষ হ'ব, নিবনুৱাটো থাকি যাব। সেইবাবে আমি আকৌ 35,000 নতুন পোষ্টৰ আমি এডভাৰটাইজ দিলো যে আপোনালোকে ল'ৰা ছোৱালী যাতে আশাৰ বন্তি গছি নুমাই নাযায়। আমি নতুন কথা কবৰ কাৰণে শিকিলো। বহুতক মই সুধিলে কয় অৰুণোদয় পাইছে, ছাৰ পোৱা নাই।
ৰেচন কাৰ্ড পাইছে, ৰেচন কাৰ্ড পাইছোঁ। তাৰ মানে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাককে যদি আমি অৰুণোদয়টো দিব পাৰোঁ, তেতিয়াহ'লেতো সকলোৱে অৰুণোদয় পাই যাব। এইবাৰ আমি নতুনকৈ চিন্তা কৰাৰ আৰম্ভ কৰিছোঁ যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি অৰুণোদয় লগত দি দিব পাৰোঁ নেকি। এইবাৰ আমি তাৰ নতুন কথা পাতিছোঁ। আৰু আমি কি পাতিছোঁ যে ডেকা ল'ৰা ছোৱালীবিলাকে উদ্যোগ স্থাপন কৰাৰ বাবে চৰকাৰৰ পৰা 2 লাখ টকালৈকে সাহায্য পাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান অহা এসপ্তাহৰ ভিতৰত ইণ্টাৰভিউ আৰম্ভ হ'ব। মই ধেমাজিৰ ডিচিক কৈছোঁ যে 45 দিনৰ ভিতৰত মোক ইণ্টাৰভিউ পাতি শেষ কৰি দিয়ক, যাতে মই ল'ৰা ছোৱালীৰ একাউণ্টত টকা পঠাই দিব পাৰোঁ। আজি ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকক মানে আপডেটটো পালোঁ, মই পাই কিনে আপোনালোক জনাবলৈ বিচাৰিলোঁ। তো বহুতে গম পাইছে চাগে, যিসকলে গম পোৱা নাই সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক। বা এনেকুৱা ধৰণৰ প্ৰত্যেকটো ডিফেন্সৰ খবৰ, প্ৰত্যেকটো ডিফেন্সৰ আপডেট দিবলৈ চেষ্টা কৰিম। তো আজিলৈ বাই বাই, জয় আই অসম।